সো নমস্কাৰ বন্ধুসকল। আজি আমি কথা পাতিবলৈ গৈ আছোঁ অসমৰ বৰ্তমান সবাতোকৈ চৰ্চিত চিনেমা ভাইমনৰ ওপৰত। বন্ধুসকল আপোনালোকে জানে যে এইখন এখন বায়'পিক চিনেমা, য'ত অসমৰ বহু শিল্পীৰ কাহিনী শ্ব' কৰা হৈছে, য'ত আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ কাহিনীও শ্ব' কৰা হৈছে। জুবিন গাৰ্গৰ কেৰেক্টাৰত এক্টিং কৰা ল'ৰাজনৰ বিষয়ে জুবিন গাৰ্গেনো কি ক'লে, আপোনালোকে এটা সৰু ক্লিপ পোনপ্ৰথমে চাই লওক। আমি যাম আকৌ পুনৰ সেই ভাইমনদাৰ কথালৈ। ভাইমনদা ছবিখনত জুবিন গাৰ্গৰ চৰিত্ৰ যেনেকৈ উপস্থাপন কৰা হৈছে, সেই উপস্থাপনক লৈ কেনেকুৱা মন্তব্য? সি নতুন ল'ৰা যদিও বহুত ভাল কৰিছে। প্ৰথমে সুধিব খুজিছোঁ কেৰেক্টাৰটো উপস্থাপনত লৈ পেলাই, চৰিত্ৰটো উপস্থাপন। তাৰপিছত মই পাঠৰ লগত চৰিত্ৰটো এতিয়া মই ভাইমনৰ লগত আটাইতকৈ বেছি কাম মই কৰিছোঁ মিউজিকেলি। চ' মোকো বহুত প্ৰশ্ন কৰা হৈছিলে চিনেমাখন মানে নিৰ্মাণৰ আগে আগে, মানে মোৰ স্মৃতিবিলাক কেনেকুৱা কি আছিলে, ভাইমনৰ লগত কেনেকুৱা ঘটনা হৈছিলে, সেইবিলাক মই যিমান পাৰোঁ কৈছিলোঁ। তেওঁলোকে ৰেকৰ্ড কৰি দিছিলে। তাৰপিছত তাৰপৰা চাগে চালি জাৰি তেনেকৈ চৰিত্ৰটো তেনেকৈ কল্পনা কৰা হ'ল। আৰু মই পাঠক প্ৰথম যেতিয়া লগ পাওঁ তেতিয়া আৰু অকণমান টান কাম আছিলে, কাৰণ মোৰ কেৰেক্টাৰটো কৰিবলৈ অকণ টান, কাৰণ মোৰ লাইফষ্টাইল বেলেগ, মোৰ হেৰি বেলেগ, বহাৰ পষ্টাৰ বেলেগ, হেৰি বেলেগ। সেইকাৰণে পাঠক ক'লোঁ যে তই কেইদিনমান থাকি দে বোলো। ষ্টুডিঅ'ত মই তাক ৰাখিলোঁ। ষ্টুডিঅ'ত মই যেনেকৈ আগতে চোফাত শুইছিলোঁ তাক চোফাত শুব দিছোঁ। মোৰ বিচনা আছে, মই বিচনাত দিয়া নাই কিন্তু শুবলৈ। সেইটো সি গম নাপায়, আজিহে গম পাব চাগে। বোলো চোফাত শু নহ'লে মাটিত শু। মই ষ্টুডিঅ'ত তেনেকৈ শুইছিলোঁ। আৰু সি মোক 4 দিনমান মোৰ লগত থাকি মই কেনেকৈ কাম কৰোঁ, তেতিয়া মোৰ কাম চলি আছিলে, মই ৰেকৰ্ডিঙৰ কাম কৰি আছোঁ। চ' সি পূৰা পৰ্যবেক্ষণ কৰিছে মোক, কৰি পেলাই তাৰপিছত সেই কেৰেক্টাৰটো উপস্থাপন কৰিছে তেনেকৈ। সেইকাৰণে হয়তো বহুত একে লাগিছে।